হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আজি অলপ দেওবাৰ বুলি ফুৰিব ওলাই আহিলোঁ ডিগবৈ পিনে। ব'লক তেন্তে আজি ডিগবৈ চাই আহোঁ সকলোৱে। এয়া আমি এতিয়া বৰ্তমান ভাদৈপা চালি পাৰ হ'লোঁ। দিহিং পাটকাই অভয়াৰণ্যত আমি প্ৰৱেশ কৰিছোঁ প্ৰভুৰ নাম লৈ। হাবিখন পাৰ হওঁতে প্ৰায় 20 মিনিটমান লাগি যায় আৰু ইয়াত হাতী বহুত আছে। কেতিয়াবা আপোনাৰ যদি ভাগ্য ভাল হয় আপুনি দেখিবও পাব হাতী ৰাস্তাত। হাবিৰে পাৰ হৈ গ'লে হাতী বুলি ক'ব নালাগে, ভুল হৈছে, ডাঙৰীয়া বাবা বুলি ক'ব লাগে। এইফালে ৰাস্তাটো ফালে সোমাই গ'লে বোলে এটা পুং পায় নিমখ, য'ত নেকি নিমখীয়া পানী ওলায়, তাত ডাঙৰীয়া বাবা আহি কেনে পানী খায়হি। কেতিয়াবা তেওঁলোকে আহিলে ভাগ্য ভাল থাকিলে দেখা পাব। অফিচ এয়া ডিগবৈ শোধনাগাৰৰ প্ৰৱেশ দুৱাৰ। এনেকৈয়ে আহি আমি অলপ চাহ খাবলৈ ৰখিলোঁ। ডিগবৈ ঠাইডোখৰ কেনেকৈ নামকৰণ হ'ল আপোনালোকে গম পায়নে? প্ৰথম যেতিয়া ব্ৰিটিছ আহি তেল খনন কৰিছিল, তেতিয়া আমাৰ কাম কৰা ল'ৰাবোৰক ডিগবয় তাৰমানে খান্দা ল'ৰা খান্দা বুলি কৈছিল। সেই তেতিয়াৰ পৰাই ডিগবৈ বুলি জনা যায়। আমি অলপ অইল ফিল্ডত ঘূৰিলোঁ। ইয়াত সৰহসংখ্যক তেল খাদি আছে। এয়া হৈছে ৱাৰ চেমিট্ৰি, ডিগবৈতে আছে, আপোনালোকে আহিব পাৰে। ইয়াত বিশ্বযুদ্ধ হওঁতে যোনকেইগৰাকী লোকে শ্বহীদ বৰণ কৰিছিল তেখেতসকলৰ নাম ইয়াত খোদিত কৰা আছে খুব সুন্দৰকৈ।
ইয়াত এখন সুন্দৰ ধুনীয়া পাৰ্কো আছে, আপুনি আহিব পাৰে আপোনালোকে, বহুত ভাল লাগিব। গছ গছনিৰে ভৰা ধুনীয়া ফুলৰ বাগিচাও দেখা পাব। ৱাও, নাইচ বাইকখন কিন্তু ভাল লাগিছে দেই। এই ESD কোম্পানী নেকি। এয়া হৈছে মায়া বজাৰখনৰ নাম মায়া বজাৰ। আৰু আমি ইয়াতে ৰৈ অলপ শাক ল'লোঁ ঘৰৰ কাৰণে। ঢেকীয়া, চেংমৰা, বেতগাজ আৰু লোকেল এইবিলাক কিবা কল আৰু আপোনাৰ ইয়াত তেলি কচু, লোকেল মাছ সকলো পাব। অৱশেষত দবা পিটা বৰষুণ। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল পালে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।